নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন দামিনী ব্লগলৈ স্বাগতম জনাইছো আৰু এতিয়া আমি 10খন বাইক আৰু 20জন মানুহ আহি আছো এফালে আৰু ৰাজহুৱা কামত মই তেনেদৰে নাহো এইবাৰ প্ৰথম এনেদৰে আহিছো আৰু মই এনেদৰে আহি আচৰিত হৈছো মাজুলীটো যে ইমান জেগা আছে মানে আজি য'ত মই আহি আছো তাত মই আজিলৈকে এবাৰো আহিয়ে পোৱা নাই এয়াই প্ৰথম আৰু আহি বহুত ভাল লাগিছে ইমান ধুনীয়া ধুনীয়া ঠাই দেখিবলৈ পাইছো আপোনালোকে নাহাহিব সঁচাই এবাৰ মই প্ৰথম আৰু এতিয়া মানুহৰ ঘৰত সোমাই মেলি আমি য'ত আহিছিলো যাৰ ঘৰলৈ যাম বুলি কৈছিলো সকলোতে যোৱা হৈ গ'ল ভিডিঅ'টোহে নকৰিলো এতিয়া আহিলো হোটেলত দুপৰীয়া হ'ল ভোক লাগিছে বহুত ময়ো বহি ললো এইফালে আমাৰ ৰাতুল হৰেন বহি ললে এইফালে দুদুদা বহি ললে আৰু এইফালে সকলোখিনি বহি লৈছে সপোনো বহি লৈছে এয়া আৰু এইফালে বগা কাপোৰ পিন্ধি থকা যিমান দেখিছে সকলোবোৰ আমাৰ মানুহ আৰু এতিয়া আমাক পৰঠা দিলেহি পৰঠা ধুনীয়াকৈ লৈ খাওঁ সিহঁতে খাবলৈ আৰম্ভই কৰিলে খাই বৈ আমি হোটেলখনৰ ওচৰতে থকা দলংখনতে আমি অলপ টাইম ৰখিলোহি অলপ টাইম ৰখাৰ পিছত এয়া আমি ঘৰৰ দিশে আমি আহিছিলো ডেকা খেনচোৱা আৰু বনগাঁও চাইডে মই প্ৰথম আহিছো এহেত আগত আহিছে নে নাই নাজানো কিন্তু মই এবাৰ প্ৰথম নামকেইটা আগৰ পৰাই শুনি আহিছিলো আহিবলৈ বহুত মন আছিলে আৰু আজি দেখিলোহি ভিডিঅ'টো কেনেকুৱা হ'ল নাজানো লাইক কমেন্ট